শুনিও ভাবিনিয়াৱে প্ৰশ্নৰ উত্তৰ কহোঁ ভক্তি পুনু বহুবিধ নয় কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানা মতে ভেদ হয়। হে মা দেৱহতী, তুমি যে মোক সুধিছা ভক্তিৰ প্ৰকাৰ কিমান, ভক্তিৰ বিষয়ে জানিবলৈ মই তোমাক কওঁ মা শুনাচোন। ভক্তি বহু প্ৰকাৰৰ নহয়, কিন্তু ভক্তি বহু প্ৰকাৰৰ হয়। এটা কেনেকৈ হয়, কিয় নহয়, ইয়াৰ উত্তৰ আছে মা, তোমাক মই উত্তৰ দিম। প্ৰথম তোমাক মই ক'ম ভক্তি বহু প্ৰকাৰৰ বুলি মনুষ্য নামৰ জীৱবিলাকে কিয় ভাবে, তাৰ উত্তৰটো মই তোমাক দিওঁ শুনা। ৰামে পৰক কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানা মতে ভেদ হয়। পুৰুষৰ মন সংকল্পৰ অনুসাৰে ভক্তি নানা মতে ভাগ হয়, ভেদ হয়। এতিয়া পুৰুষ মানে কি, আমি সৰ্বপ্ৰথমে দুই ধৰণে কোৱা হৈছিল, পুৰুষ মানে বাপসকল, কিন্তু শাস্ত্ৰই আধ্যাত্মিক দৰ্শন দিছে পুৰুষ মানে জীৱ আত্মা। জীৱাত্মাবিলাকে এটা শৰীৰত সোমাই শৰীৰটোৰ মন নামৰ ইন্দ্ৰিয়টোৰ লগত বা 10টা ইন্দ্ৰিয়ৰ বশৱৰ্তী হৈ যেতিয়া চিন্তা কৰে, ভাৱনা কৰে, নানা কৰ্ম কৰোঁ বুলি কৰে আলোচন একো কাৰ্য সিদ্ধি নোহে তাকে বোলে মন। কিবা কৰিম বুলি ঢেৰ ভাৱনা হয়, কিন্তু এটা কৰ্মও সিদ্ধি নহয়, তাৰ নামটোৱে হ'ল মন। এতিয়া সেই শক্তিশালী মন ইন্দ্ৰিয়টোৰ বশৱৰ্তী হৈ জীৱ আত্মাই বাকী ইন্দ্ৰিয়বিলাকৰ দ্বাৰা যিবিলাক কৰ্ম সাধন কৰে, সেই কৰ্মবিলাকৰ দৰ্শনটোৱে ভক্তি বিভিন্ন প্ৰকাৰৰ হয় মা। 1 নম্বৰ হ'ল ৰামে পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভ বা মৎসৰ আতিশয় এহিমতে ভক্তিমূত কৰিলে তামস হয় ক্ৰোধ ভেদ তিনিতে আশয়। প্ৰথম ভক্তিবিধৰ নাম হ'ল মা তামসিক ভক্তি, দ্বিতীয়বিধ ভক্তিৰ নাম হ'ল ৰাজসিক ভক্তি, তৃতীয়বিধ ভক্তিৰ নাম হ'ল সাত্বিক ভক্তি। তাৰমানে ভক্তি 3টা ভাগত বিভক্ত কিয় হ'ল, কাৰণ জীৱবিলাক জন্ম হওঁতে 3 গুণৰ মাজত আমি আবদ্ধ হৈ জন্ম হৈছোঁ। সেই 3টা গুণ আমাৰ প্ৰত্যেকৰে আছে। কি ব্ৰাহ্মণ, কি ক্ষত্ৰিয়, কি বৈশ্য, কি শূদ্ৰ, কোনো কথা নাই। উপাধিৰ লগত কোনো কথা নাই, শিক্ষাগত অৰ্হতাৰ লগতো কোনো কথা নাই, শৰীৰৰ কোনোবা 2টামান অংগ আছেনে নাই তাৰ লগতো কোনো কথা নাই। মুঠতে জন্মসূত্ৰে 3টা গুণৰ মাজত আমি প্ৰত্যেকেই বান্ধ খাই আছোঁ। সেই 3টা গুণ তম গুণ, ৰজগুণ, সতগুণ। সেইকাৰণে যাৰ লগত যিটো গুণৰ প্ৰাধান্যতাটো বেছি, তেওঁ সেইমতে ভগৱন্তক চিন্তা কৰাৰ কাৰণে সেই ভক্তিটোৰ নাম গুণ অনুসাৰে হয়। কোনোবাই আনৰ অন্যায় কৰিম বুলি নামঘৰত গৈ গুৱা পাণ চাকি বন্তি দি থৈ আহেগৈ, প্ৰভু মোৰ দেখিছাই ধন টকা পইচা নাই কোৰ্ট কাছাৰীলৈ যাবলৈ, মাটি বাৰী সীমা ঠেলি গোটেই শেষ, প্ৰভু তুমি কি কৰা কৰিবা, তোমাৰ ওপৰতে অৰ্পণ কৰিলোঁ, এই বুলি ভাবিওতো আমি কেতিয়াবা নামঘৰত সেৱা কৰোঁ। এই যিটো ভাৱনা, মানে আমাৰ ভাৱনাটোত আনৰ অন্যায় চিন্তা, যিধৰণে মূৰ্তি এভাগ বনাই আমি ঈশ্বৰক চিন্তা কৰোঁ, যিজনে মূৰ্তিটো বনাই সেইজনে কাৰোবাক বিক্ৰী কৰিলে পইচা লয়, তেওঁ জীৱৰ কল্যাণ সাধনৰ কাৰণে নিজেও পইচা লৈ তৰিলে, মূৰ্তিভাগ বিনিময় কৰি তেওঁকো তৰিবলৈ উপায়টো দিলে। কিন্তু সেই ব্যৱস্থাটো পালন কৰিবলৈ গৈ আকৌ হাঁহ বা ছাগলী এটা তাৰ আগত বলি দিয়া মানে আনৰ অন্যায় চিন্তা কৰা হ'ল। যিকোনো প্ৰকাৰে এটি জীৱই অন্য এটা জীৱৰ অন্যায় চিন্তা কৰা, সেই ভাৱনা ভক্তিবিধৰ নাম হ'ল তামসিক ভক্তি। এতিয়া আমাৰ ভাৱনাটোত আনৰ অন্যায় নাথাকিব লাগিব। দ্বিতীয় ভক্তিবিধৰ নাম হ'ল আশা যশ বা ঐশ্বৰ্য চাৱে প্ৰতিমাত মুহুক পূজয় তিনিও প্ৰকাৰৰ ইটো ৰাজস ভকতি মাত্ৰ তজুৱাগে কহিলোঁ নিশ্চয়। বিষয় আশা কৰি, তাৰমানে ধনং দেহি লক্ষ্মী, বিদ্যাং দেহি সৰস্বতী আদি ভাৱনাযুক্ত হৈ গাঁওখনত যেন মই কেৱল ধনী হওঁ, ধন টকা পইচা মোৰেই হওক,
5 মহল ঘৰটো ময়ে বনাই লওঁ, বাকীসকলৰ এমহল হ'লেও হ'ব। গাড়ী 5খনৰ মালিক গাঁওখনত ময়ে হওঁ, মোকে সকলোৱে সন্মান কৰক, মোৰ যশস্যা গাঁওখনত অঞ্চলটোত বিয়পি পৰক। নামঘৰৰ বাটচৰাটো 2 লাখ টকা দি মই বনাই দিওঁ, নামটো দাতা বুলি মোৰ নামটো ডাঙৰকৈ লিখা থাকক, সকলোৱে মোৰ যশ গুণ গাই থাকক। যিটো ভাৱনা আমাৰ আহে মনলৈ, এই ভাবি আমি ঈশ্বৰক চিন্তা কৰোঁ নহয়। ঈশ্বৰকতো সকলোৱে চিন্তা কৰোঁ, কিন্তু ভাৱনাখিনি প্ৰত্যেকৰে বেলেগ বেলেগ। এতিয়া যশ বা ঐশ্বৰ্য চাৱে বিষয়বিলাকত আশা কৰি প্ৰতিমাত গৈ মোক সেৱা কৰে মই বুলি, তিনিও প্ৰকাৰে আগবঢ়োৱা এই নিয়মটো ৰাজসিক ভক্তিমা। তাৰপাছত পাপ মূৰ হৌক নাশ ভগৱন্ত শৌক প্ৰীতি, মোৰ যিমান পাপ আছিল প্ৰভু তুমি খণ্ডন কৰি দিয়া, আজিৰ পৰা এনে ভুল নকৰোঁ, হে প্ৰভু তুমি মোক কৃপা কৰা। এনেকুৱা ভাৱনাৰো আমাৰ কাৰোবাৰ থাকে, আজিৰ পৰা আৰু এনেকুৱা ভুল নকৰোঁ প্ৰভু, মোৰ যিমান পাপ হ'ল এই পাপখিনি যেন মোৰ পৰা তুমি কৃপা কৰা প্ৰভু, তুমি মোকেই ভাল পোৱা কাৰণ মই তোমাক ভাল পাওঁ। এই ভাৱনাযুক্ত হৈ ভগৱন্তৰ চৰণত সেৱা কৰা ভক্তিবিধৰ নাম হ'ল, ই 3 প্ৰকাৰৰ ভক্তি কৰিলে সাত্বিক বুলি নিষ্ঠে মই কহিলোঁ বখানে, ইয়াৰ নাম হ'ল সাত্বিক ভক্তি। সাত্বিক গুণটো কি? কৃষ্ণ ভাৱ। এই বুলি প্ৰতি সেৱাভাগ শ্ৰৱণকৰ্তাজনো আগবঢ়াই দিয়ে। ঘৰৰ পৰা কোনোবা এগৰাকী আই আহোঁতে বাপজনে হয়তো